হেল্ল' এভৰিৱান, মই কৰবী পাইং মোৰ ইউটিউব চেনেল কৰবী পাইং ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এনে এটা ভিডিঅ' য'ত মই দেখাম এখন জনসংখ্যাৰে পৰিপূৰ্ণ গাঁও এখন খহনীয়াৰ প্ৰবলত পৰি প্ৰকোপত পৰি এখন জনশূন্য গাঁৱত পৰিণত হৈছে। এতিয়া কেৱল মাত্ৰ তাতে ঘন হাবি আছে, বননি আছে, তো এটা জংঘলত পৰিণত হৈছে। তো এখন গাঁও কেনেধৰণে জনশূন্য হৈ পৰিলে তাৰে অলপ প্ৰতিচ্ছবি দাঙি ধৰিছোঁ। আহক আমি চাওঁ। কোনো মানুহ নাথাকে এতিয়া, তো মানুহৰ আহ-যাহ বহুতে কম। তো যোনে গৰু চৰাবলৈ যোৱা মানুহবোৰ আৰু পথাৰ যাৰ যাৰ আছিলে ইহঁতি দুই এজন ইয়াতে অহা যোৱা কৰে, নহ'লেতো ইয়াত জনশূন্য হৈ পৰে। তো এইটো জংঘল বুলি ক'লেও বেয়া নহয়। তো এইখন গাঁৱৰ নাম আছিলে আপোনাৰ চাৰিঘৰীয়া। তো চাৰিঘৰীয়া আমাৰো ৰিলেটিভ তাতে আছিলে বহুত, কিন্তু তাহাঁতি খহনীয়াগ্ৰস্ত হোৱাৰ কাৰণে এতিয়া মথাউৰিৰ ওপৰত বসবাস কৰিবলৈ তাহাঁতি বাধ্য। তো তাহাঁতৰ নিজা এতিয়া মাটি নাই, ঘৰ নাই। তো তেনেকেই আপোনাৰ তম্বু নিচিনা কৰি বা সৰু সৰু চাংঘৰ পাতি তেনেকৈ তাহাঁতি বসবাস কৰি আছে। তো তাহাঁতি বহুত কষ্টত আছে। তো সেইকাৰণে মই আজি আপোনালোকক দেখাবলৈ আগবাঢ়ি আহিছোঁ। তো লৈ আহিছোঁ আপোনালোকৰ কাৰণে এইটো ভিডিঅ'। তো মই আজি দেখাম আপোনালোকক কেনেধৰণে এখন গাঁও এখন জনশূন্য জংঘললৈ পৰিণত হ'ল। আহক আজি ভালকৈ আপোনালোকক দেখাওঁ। আহক। এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। অলপ নৌকা যাত্ৰা। বহুদিনৰ পাছত নৌকা যাত্ৰা কৰিব পাই খুবেই ভাল লাগিলে। আহক আমি আগবাঢ়োঁ আগলৈ। খুবেই নিৰ্জন ঠাইডোখৰ, খুবেই নিৰ্জনতাৰে পৰিপূৰ্ণ। তো এয়া মোৰ স্ক্ৰীণত আপোনালোকে দেখা পাইছে এখন পৰিপূৰ্ণ আপোনাৰ পুৰা গ্ৰীনেৰী আপোনালোকে দেখা পাইছে চাৰিওফালে। তো এনেকুৱা পৰিপূৰ্ণ এখন গাঁও কেৱল মাত্ৰ খহনীয়াৰ প্ৰভাৱৰ কাৰণে আপোনাৰ জনশূন্য হৈ পৰিলে। তো সকলোবোৰ মানুহ উঠি এতিয়া আপোনাৰ মথাউৰিৰ ওপৰত বসবাস কৰি আছে। তো এতিয়াতো তাহাঁতৰ খেতি মাটিও নাই, খেতি মাটি নাই, খেতি পথাৰ নাই। তো সিহঁতি পূৰা আপোনাৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। তো খুবেই দুখজনক। তো আমি ভাবোঁ সেইকাৰণে চৰকাৰে যাতে খহনীয়াৰ কাৰণে এটা উচিত পদক্ষেপ আৰু যোনটো স্থায়ী হয় আপোনাৰ মাজুলীখন ৰক্ষা কৰিবলৈ, আৰু এনেকুৱা ধৰণৰ গাঁও যাতে জনশূন্য হৈ নপৰি পৰিপূৰ্ণ হৈ মানুহবোৰে যাতে ভালকৈ বসবাস কৰিব পাৰে তাৰে সুবিধা কৰি দিয়ে যেন। তো তাৰে এটি সৰু প্ৰয়াস হয়। তো বেলি এতিয়া ডুব গৈছে, আপোনালোকে দেখা পাইছে। বেলি ডুব যোৱাৰ মাৰ্জৰ সময় হয়। তো এনে সময়তে মই আপোনালোকক দেখাবলৈ লৈ আনিছোঁ। তো অলপ পৰিস্থিতি ভয়ানক, মানে পৰিৱেশটো অলপ ভয়ানকো হয়, কাৰণ ইয়াতে জনশূন্য। মোৰ লগত আছে মাত্ৰ ভণ্টিকেইজনী আৰু ভাইটি মোৰ লগত আছে। তো মই ইমানটা ভয় খোৱা নাই, কিন্তু সন্ধিয়াৰ সময় ঘন জংঘলৰ নিচিনা আপোনালোকে দেখা পাইছে। তো এনেকুৱা ধৰণৰ ঘন জংঘল হয়, তো খুবেই ভয়ানক হয়। তো কিছু অৰ্ধাংশহে আপোনালোকক দেখাইছোঁ। পূৰা দীঘলীয়া ডাঙৰ এখন গাঁও আছিলে, কিন্তু ইয়াতে আপোনালোকে দেখা পাইছে আপোনালোকে স্ক্ৰীণত যোনটো দেখা পাইছে একেবাৰে শেষলৈ শূন্য বগাকৈ আপোনাৰ
তাৰ পৰাই মানে খহনীয়াৰ প্ৰভাৱ আৰু তালৈকে খহনীয়াৰ প্ৰভাৱ তাৰ পৰা আপোনাৰ আগলৈ একো ধৰণৰ গছ গছনি বা একো ধৰণৰ গাঁৱৰ ভগ্নাৱশেষ বা গাঁৱৰ অংশ বাচি থকা নাই। তো ঘন জংঘললৈ পৰিৱৰ্তিত হৈছে গাঁওখন। এতিয়া কোনো ধৰণৰ মানুহ আহ যোৱা নাথাকে ইয়াতে এতিয়া। দেখা পাইছে আপোনালোকে। আহক আৰু অলপ আগলৈ আগবাঢ়ি যাওঁ। এনেকৈ আগবাঢ়ি গৈ থাকোঁ। এয়া দেখা পাইছে আপোনালোকে বাঁহনি, আপোনালোকৰ বাঁহৰ যোনটো তাহাঁতি বাঁহ গছ ৰুইছিলে গাঁৱৰ মানুহবোৰে। প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে এনেকুৱা আপোনাৰ বাঁহনি আছিলে, বাঁহ গছ তাহাঁতি ৰুৱে। কাৰণ আমিতো আপোনাৰ বেছিভাগ আমাৰ মানুহবোৰে আপোনাৰ বেম্বো হাউচ তেনেকুৱা বাঁহৰ ঘৰ বনাই থাকে। তো বাঁহ এটা মূল্যৱান আৰু মানে কি আপোনাৰ খুবেই প্ৰয়োজনীয় সামগ্ৰী হয় আমাৰ দৈনন্দিন জীৱনত। তো এইবোৰো মানুহবোৰে এৰি মেলি চব মানে পলাই পত্ৰং দিব লগা হৈছে অকল গৰাখহনীয়াৰ কাৰণে। তো এনেকুৱা ধৰণৰ বাঁহৰ বাৰী আপোনালোকে দেখা পাইছে, বাঁহনি। খুবেই মনোমোহা পৰিৱেশ আপোনালোকে দেখা পাইছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা এখন গাঁও কেনেকৈ জনশূন্যত পৰিণত হ'ল। তো কেৱল মাত্ৰ আপোনাৰ গৰাখহনীয়া প্ৰতিৰোধত চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে আৰু গৰাখহনীয়াৰ প্ৰকোপতে এনেধৰণে এখন জনসংখ্যাৰে পৰিপূৰ্ণ গাঁও এখন জনসংখ্যাবিহীন হৈ পৰিছে। খুবেই নিৰ্জন। বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰা এখন গাঁও আছিলে। গাঁও নাইকিয়া হৈ গ'ল। তো এয়া চাপৰি দেখা পাইছে আপোনালোকে, গৰু চৰি আছে। তো এয়া সম্পূৰ্ণৰূপে চাপৰিত পৰিণত হৈ গ'ল আপোনাৰ। চাৰিওফালে বালি, কহুৱা, চাপৰিত পৰিণত হৈ গ'ল এখন গাঁও সম্পূৰ্ণৰূপে। তো আপোনালোকে দেখা পাইছে। এইডোখৰ ঠাই এতিয়া অকল গৰু চৰাবলৈহে ব্যৱহাৰযোগ্য আৰু নহ'লে ইয়াতে এতিয়া আৰু মানুহ বসবাস নকৰে, পূৰা জনশূন্য। খুবেই দুখজনক। তো আমি সেইকাৰণে বিচাৰোঁ আৰু আশা কৰোঁ চৰকাৰে যাতে উচিত পদক্ষেপ লয় গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। এখন জনসংখ্যাৰে পৰিপূৰ্ণ গাঁও এখন এনেকৈ জনশূন্য হৈ পৰিছে, এতিয়া জংঘললৈ পৰিৱৰ্তন হৈ গৈছে। তো অষ্ট্ৰচৰ আপোনালোকে দৃশ্যাৱলী দেখা পাইছে। তো গৰু হেম্বেলিয়াইছে। গৰু এতিয়া আপোনাৰ গোহালিৰ দিশলৈ গৃহস্থৰ ঘৰলৈ এতিয়া সোমাবগৈ আৰু। তো আন্ধাৰ নামি আহিছে লাহে লাহে। আপোনালোকে দেখা পাইছে। তো গাঁওখনৰ বেছিভাগ অংশ এতিয়া চাপৰি হৈ পৰিছে আৰু বালিময় পূৰা। সন্ধিয়া নামি আহিছিলে। তো আমিও ঘৰমুৱা হ'লোঁ। আমিও ঘৰৰ দিশলৈ আগবাঢ়িলোঁ কাৰণ এতিয়া আন্ধাৰ নামি আহিছিলে। তো এয়াই আছিল আজিৰ অলপ প্ৰতিচ্ছবি। পৰিপূৰ্ণ জনসংখ্যাৰে পৰিপূৰ্ণ এখন গাঁও কেনেধৰণে জনশূন্য হৈ আপোনাৰ ঘন জংঘললৈ পৰিৱৰ্তিত হ'ল অকল আপোনাৰ খহনীয়াগ্ৰস্ত হোৱাৰ বাবে। তো এনেকুৱা যাতে আৰু বেলেগ ধৰণৰ গাঁও এনেকুৱা জনশূন্য হৈ পৰিব লগা নহয়, তাৰ কাৰণে যাতে চৰকাৰে উচিত পদক্ষেপ লয় তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো আপোনালোকে কমেণ্ট বক্সত গৈ অলপ এডভাইচ কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে কাষতে থকা আপোনালোকৰ ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আৰু আগন্তুক আহিব লগা ভিডিঅ'বোৰ আপোনালোকৰ